তামোল মেইন আৰু তামোল নহ'লে ভাত নহ'লে থাকিব পাৰিব এইগৰাকী তামোল নহ'লে থাকিব নাই ভালকৈ চাই লওক চিনাকি চাদা লগাই কঠীয়া তুলি আছে পুৰা ৰ'দ দিছে ৰ'দটো চাওঁ হা বেলিলে চাওকচোন এবাৰ পুৰা তুলিছে কঠীয়া দেই আৰু আমাৰ গায়িকাই গান গাই আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই আহিছোঁ কঠীয়া তুলিবলৈ আৰু গাইজ এইফালে কঠীয়া তুলি আছে আৰু এইফালে মুঠি বান্ধিছে তুলিছে আৰু এইফালে তুলি আছে কঠীয়া পুৰা মই তুলি চাওঁ আৰু আমাৰ এইগৰাকী শ্ৰীদেৱীয়ে তুলিছে আজি এতিয়া টানিব পৰা নাই ব'লা আৰু ৰ'দটো নাই যদিও মানে কিবা গৰম ভাৱ এটা হৈছে আৰু গাইজ চব ৰুলে গোটেই সেউজীয়া হৈছে কিমান ভাল লাগিছে আৰু আকাশখন যে কিমান এটা ভাল লাগিছে ন এইফালে বহুত ধুনীয়া হৈছে চাওকচোন আৰু এইফালে আমাৰ তুলি আছে কঠীয়া আৰু গোটেই ভৰিছে মানে বোকা আৰু এয়া মুঠি হৈছে আৰু আমাৰ গায়িকাই গান গাই আছে এইফালে এজনীয়ে লাষ্ট হয় পুৰা একদম হাততে মাৰিছে আৰু এইবোৰ চব আমাৰ একদম কামিলা মানুহ নিচিনা গাইজ কিমান কাম কৰে এইফালে সেইজনীয়ে ৰুইছে কঠীয়া তুলি আছে পুৰা ৰ'দ দিছে ৰ'দটো চাওঁ হা বেলিলে চাওকচোন এবাৰ পুৰা তুলিছে কঠীয়া দেই এনেকুৱা ৰ'দ দিছে এনেই খোলা তাতে আৰু খোলা হ'ব দেখুৱাই দিছোঁ চবকে এইখিনি মুঠি কৰি থৈ দিছে এয়া মুঠি বান্ধিবলৈ আছেই ইপিনে আছে সয়া কঠীয়া বান্ধি আছে দুফালে কঠীয়া বান্ধি আছে পুৰা মই ভাবিছোঁ চাওক এজনীলে চাওকচোন কঠীয়া তুলিছে তাই কঠীয়া তুলিছে চাওক এইপিনে আখি বান্ধি আছে চাওক কিমান ডাঙৰ আখি এইপিনে আমাৰ এই টিকলিটোৱে খাই আছে এফালে হা দেখিছে ইমান ডাঙৰ আখি ইপিনে আকৌ কঠীয়া তুলি আছে হৈ পিনে চাওক ছাগলীয়ে কঠীয়া মুঠি লৈ গুচি গ'ল ছাগলীয়ে মুঠি নিছে কিমান বেয়া কাম কৰিছে চাওকচোন একেবাৰে লৈ গুচি গ'ল ওচৰৰ পৰা দেখুৱাই দিম আপোনালোকে চাব দেই হৈ চাওক মুঠিটো ক'ৰ পৰা আনিছে সৈজনী ছাগলীয়ে লৈ গুচি গৈছিলে এয়াই পুৰা কঠীয়া আজি পুৰা তুলিছে মানুহ চাবলৈ নাই নহয় টিকলিটো চাওকচোন ক'ত ঘূৰি ফুৰিছে ইপিনে মুঠি বান্ধি আছে আখি বান্ধিছে ফুল গৈছে এইখিনিয়ে মুঠি বোকা চাগাটো চাওকচোন কি খাইছে আমাৰ টিকলিটোৱে ভাত এটা লৈ পেলাই খেলি ফুৰিছে পুৰা তামোল খাইছে তামোল মেইন আৰু তামোল নহ'লে ভাত নহ'লে থাকিব পাৰিব এইগৰাকী তামোল নহ'লে থাকিব নাই ভালকৈ চাই লওক চিনাকি চাদা লগাই পুৰা তামোল খোৱাটোহে মেইন আমাৰ গাঁৱলীয়া বোৱাৰী তামোল খাব না আৰু এইফালে আমাৰ মেইন কমেণ্ট কৰিবা আকৌ গাইজ ইমান কষ্টকৈ বনাইছোঁ বেয়াকৈ নহয় এনেই লগত লেখা মাৰি আছোঁ শুনিছা 83 হ'ল ইয়াত ইফালে 10 মুঠিয়ে 80 হয় ইফালে আৰু কমি আছে
ইয়াতে কিমান আছে 5 মুঠি আছে ইয়াতে 5 মুঠি লাগে খাই কি হ'বনে কঠীয়া পাতি আছে আৰু গাইছ এতিয়া মানে তুলি হৈ গ'ল আৰু মানে অকমানহে আছে সেইকাৰণে আমি যাওঁগে বাই বাই যাওঁগে আৰু গাইছ ভিডিঅ'টো ইমানেই আৰু যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ পূৰা মানে একদম পনি উঠিছে মানে গোটেই বোকা